কি ক'ব বুজিছেনে আমাৰ দুৰৱস্থা চাওক। দুৰৱস্থা বুলিয়ে ক'বলৈ একচুৱেলি চাওক পানী কেনেকুৱা হৈছে এইবিলাক চাওক। এইবিলাক পথাৰ পানী হৈ গৈছে চাওক। কি ক'ব, জাল এখন পাতি থোৱা আছে চাওঁগৈচোন কি হয়, মাছ লাগে নে নালাগে। কালি মানে বৰষুণ বহুত ডাঙৰ দিলে আমাৰ এইটো চাইডত, বহুত ডাঙৰ বৰষুণ দিলে। কি ক'ব, বহুত ডাঙৰ বৰষুণ দিলে একচুৱেলি। এই চাওক পানী চাওক, পথাৰত সেই মানুহৰ ঘৰতো পানী সোমাই গৈছে আৰু মানে চোতালত পানী হৈছে। জালখন ইয়াত পাতি থৈছোঁ, চাওঁ কি হয়, লাগিছেনে নাই। চাওক ভিডিঅ' জালখন মানে পাতি থোৱা আছে। চাইছোঁ আৰু মানে ওলাই কি হৈছে চাওঁ। এইবিলাক মানে কি হয়, এইবিলাক জেগাত বিশেষকৈ ভিডিঅ' কৰাটো বহুত কঠিন একচুৱেলি। চাওক আপোনালোকে কিমান কষ্ট হয়, বহুত কষ্ট হয় একচুৱেলি এইবিলাক জেগাত ভিডিঅ' কৰোঁতে বহুত কষ্ট কৰিবলগীয়া হয়। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমানটো পাৰে। এয়া চাওক গোটেই বানপানী চাওক। কি কৰিব উপায় নাই বুজিছেনে, উপায়ে নাই আৰু। নৈপৰীয়া মানুহবিলাক এইটোৱে প্ৰব্লেম হয়, বিশেষকৈ নৈপৰীয়া আমি নহয় একচুৱেলি। খালি আমাৰ মানে সৰু জান আছে, সৰু নৈ আছে। নৈ মানে ইমান ডাঙৰ নৈ নহয় একচুৱেলি। এয়া চাওক জাল পাতি থৈছোঁ চাওক। গাইজ কি ক'ব এইবিলাক চব। জাল এয়া পাতিছিলোঁ, মাছ নাই চাওক, গোটেই উপঙাই থৈছে চাওক। গাইজ এইটো চাওক বানপানীৰ ৰিভিউ বুলি ক'ব লাগিব একচুৱেলি। এইটো মাটিত ধৰি সাঁতোৰা, এইটো টেকনিক বহুত ভাল লাগে চাওক। এইটো মাটিত ধৰি সাঁতোৰা টেকনিকটো বহুত ভাল লাগে একচুৱেলি। এইটো চাওক, এইটো চিলনী সাঁতোৰ একচুৱেলি। এইটো চাওক চিলনী সাঁতোৰ, এইটো চাওক বহুত ভাল লাগে। এইবিলাক ধেমালি কৰি বহুত ভাল লাগে একচুৱেলি। চাওক আই এম ফাইন গাইজ। চাওক এনজয়িং বানপানী চাওক গাইজ। এইবিলাক মুকলি আকাশৰ তলত চাওক, এইবিলাক এনজয় সদায় গাঁৱত বাস কৰা মানুহবিলাকে এইবিলাক এনজয় কৰিবলৈ পায়। চাওক এয়া বানপানী হ'লে এয়া এইবিলাক চাওক, এয়া মুকলি বানপানী বুলি ক'ব লাগিব। বানপানীৰ মাজত চাওক এয়া বিন্দাছ পানী এইফালৰ পৰা আহি আছে
এইবিলাক চাওক, এইফালৰ পৰা পানী আহি আছে আৰু এইফালে গৈ আছে পানী। এই আমাৰ সূৰ্য মামা ইয়াত চাওক, এইয়া ডুবুকে আছে, লাজ কৰি আছে চাওক, পানীয়ে উটুৱাই নিছে মোক চাওক। এয়া আমাৰ সূৰ্য মামা, এয়া সূৰ্য মামা ডুবুকে আছে, উটুৱাই নিছে গাইছ। Oh my god, oh my god। এয়া চাওক আমাৰ সূৰ্য মামা, এয়া চাওক, এয়া ডুবুকে আছে চাওক, একদম লো চাওক, ডুবুকে আছে, লাজ কৰিছে। যি কি নহওক, কালি তেওঁ বহুত আমাক কষ্ট দিলে, কষ্ট মানে ইমান ভয়ংকৰ বানপানী দিলে। আজি এতিয়া মই বানপানী সাঁতুৰিবলৈ পাই গ'লোঁ। একচুৱেলি বেয়া নাই পোৱা একচুৱেলি, আৰু বিশেষকৈ ঘৰত বানপানী হোৱা নাই একচুৱেলি, এনেই পথাৰত আজি মানে সাঁতুৰিবলৈ অলপ চান্স এটা পাইছোঁ আৰু সাঁতোৰা নাই বিশেষকৈ এনেকৈ। বহুত ভাল লাগে দেই গাইজ, আপোনালোকে এইবিলাক এনজয় কৰি পাইছে নাই চাওক, এইবিলাক চাওক কি ধুনীয়া পানী চাওক, বহুত ভাল লাগে একচুৱেলি এনেকুৱা এটা পৰিৱেশত। ডাঙৰ হোৱাজনেহে গম পায় একচুৱেলি এইবিলাক চাওক, বানপানী হ'লে এনেকৈ সাঁতুৰিব পাৰিব লাগে একচুৱেলি চাওক। চাওক গাইজ, কিমান এনজয় কৰিছোঁ আজি চাওক, ইমান ধুনীয়া পানী চাওক গাইজ। বিশেষকৈ এনেকুৱা বানপানী হ'লে একচুৱেলি এনেকুৱা ভোৰ চলাই ভাল লাগে। ভোৰ চলাব পৰা বিশেষকৈ হোৱা নাই এইডোখৰ জেগাত, মানে অলপ পানীটো কম হৈছে, তথাপিও যথেষ্ট পানী হৈছে চাওক। 2 ফুট 1.5 ফুট ইঞ্চি, 2 ফুট 1.5 ফুট, 2 ফুট 1.5 ফুট হৈ গৈছে পানী আৰু চাওক। এইবিলাক চাওক গাইজ, চাওক পানী চাওক, গোটেই পথাৰবিলাক চাওক, চাওক গাইজ কি ক'ব। আমাৰ ছাইডত বিশেষকৈ ইমান পানী নাই, বিশেষকৈ হোৱা নাই, কিন্তু ধৰি লওক লখিমপুৰ, ধেমাজি তেনেকুৱা বিশেষ কিছুমান জেগাত বহুত পানী হৈছে। ভগৱানক অনুৰোধ জনাইছোঁ যে যাতে পানীবিলাক অলপ কম কৰি দিয়ক, তেওঁলোকৰ যাতে কষ্ট হওক, কম হওক, সেইটোৱে কামনা কৰিছোঁ বিশেষ আৰু মানে কি বুলি ক'ম আৰু এনেকুৱা বিশেষকৈ চবৰে বেয়া লাগে। বিশেষকৈ মানে বানপানীটো হৈছে প্ৰাকৃতিক দুৰ্যোগ, একচুৱেলি এইটো কোনেও ৰোধ কৰিব একচুৱেলি নোৱাৰে, তথাপিও মানে বিশেষকৈ কোনো মানে চলিউশ্যনটো মানে বিশেষকৈ নাই বুলিয়ে ক'ব পাৰি একচুৱেলি। চৰকাৰেনো কিমান কৰিব ধৰি লওক চাওক, এতিয়া আজিয়ে মই ইমান বানপানীৰ মাজত এতিয়া এনেই ভিডিঅ' এটা বিশেষকৈ মই সাঁতুৰি আছোঁ বাৰু, বিশেষকৈ তথাপিও এটা আপোনালোকক এটা দেখাইছোঁ, ৰিভিউ এটা এনেই দেখাইছোঁ যে অসমৰ বানপানীটো কেনেকুৱা একচুৱেলি, কিমান ধ্বংস কৰিব পাৰে চাওক। এজাক বৰষুণটোৱে ইমান যদি ডাঙৰ বানপানী হ'ব পাৰে, ধৰি লওক যদি ধাৰাসাৰ যদি 2 দিন বৰষুণ দিয়ে, কিমান বানপানী হ'ব চাওক। এইবিলাক পথাৰ চাওক, আপোনালোকে এবাৰ চাওক কিমান বানপানী হৈছে চাওক। মই পথাৰ মাজতে আছোঁ বাৰু, বিশেষকৈ জাল পাতিবলৈ আহিছিলোঁ, বিশেষকৈ ভাবিলেও ভিডিঅ' এটাও বনাওঁ, চাওক আপোনালোককো এবাৰ দেখুৱাওঁ। চাওক গাইজ, চাওক আপোনালোকে চাওক আৰু কমেণ্ট কৰিব আপোনালোকৰ ছাইডে এনেকুৱা পানী আগতে হৈছে নাই। বিশেষকৈ এতিয়া 2 বছৰ আগত আমাৰ ইয়াত তেনেকুৱা পানী হৈছিলে, কিন্তু এইবাৰ 2 বছৰৰ পিছত হৈছে, বিশেষকৈ 2020 চনত মানত হৈছিলে, এতিয়া 2022 চন, এতিয়া চাওক এতিয়া হৈছে চাওক। বহুত ভয়ংকৰ বানপানী একচুৱেলি, কিন্তু বিশেষকৈ ক্ষয় ক্ষতি বিশেষকৈ নাই হোৱা, খালি 2-1 মানুহৰ ঘৰত পানী অলপ সোমাইছে আৰু ইমান ডেঞ্জাৰ নহয় বুলি ক'ব লাগিব একচুৱেলি। চাওক একেদিনাই ইমান ডাঙৰ বানপানী হ'লে আপোনালোকে ইমাজিন কৰক, যদি কেনেবাকৈ 3 দিন বৰষুণ দিয়ে, চাওক কিমান ডাঙৰ বানপানী হ'ব পাৰে চাওক। এবাৰ চাওক
আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ জেগাত এনেকুৱা বানপানী হৈছে নাই। চাওক মই ভিডিঅ'টো একচুৱেলি এইটো কাৰণে বনাইছোঁ, আপোনালোকৰ জেগাত এনেকুৱা বানপানী বিশেষকৈ নাই হোৱা একচুৱেলি। চাওক চাওক আপোনালোকে এনেকুৱা ডেঞ্জাৰ, একচুৱেলি ডেঞ্জাৰ বানপানীবোৰ চাওক। আৰু ভিডিঅ'টো বিশেষকৈ দীঘল নকৰোঁ, ইমানতে মই সামৰণি মাৰিলোঁ। আৰু এটা নতুন ভিডিঅ' দিম আপোনালোকক চাব, বেলেগ ভিডিঅ' এটা দিম। অলপ কষ্ট কৰিছোঁ আৰু কি কৰিব চাওক। এইটোৱে ইয়াকে ক'লোঁ আৰু দেই। খালি সৰু ল'ৰা ছোৱালীবিলাকে বানপানী হ'লে ঘৰৰ পৰা ওলাব নালাগে, ঘৰতে সোমাই থাকক। মাক দেউতাকৰ কাষত থাকিব লাগে, অকলশৰীয়াকৈ কেতিয়া ওলাই যাব নালাগে। কাৰণ বানপানী কেতিয়া মথাউৰি ভাঙিব, কেতিয়া পানী আহিব কোনো গম নাপায়। ইমান পানী হৈছে চাওক। এইখন জাল পাতি থৈছিলোঁ, গোটেই উপঙাই থৈছে। এইখন কি ক'ব, ইমানেই অৱস্থা বেয়া হৈ গৈছে। জাল পাতিলেও মাছ নালাগে চাওক। এইটো চাইডত পাতিছিলোঁ, জাল উপঙাই লৈ গ'ল। এইখন নতুনকৈ আকৌ পিছত পাতিলোঁ। চাওক এবাৰ ৰিভিউটো চাওক কি হৈছে। যোৱাকালি হৈছিলে এইটো ঘটনা। যোৱাকালি বহুত ডাঙৰ বৰষুণ ৰাতি। চাওক কিমান বৰষুণ দিলে, কিমান পানী হৈ গ'ল চাওক। এইবিলাক চাওক, গোটেই পানী হৈ গ'ল চাওক। এইবিলাক চাওক, এইবিলাক এপাক ঘূৰাই দিছোঁ আৰু কেমেৰা। এইবিলাক চাওক, এইটো চাওক। মেইন পইণ্টটো এইটো, মেইন পইণ্ট বুলিয়ে ক'ব লাগিব। এইটো চাওক, মেইন পইণ্টটো এইটোৱে পানী বেছিকৈ আহে। আৰু বিশেষকৈ মই এইডোখৰতে কেতিয়াবা গা ধুওঁ, এইখিনিতে ধুওঁ। ভিডিঅ' কেতিয়াবা এইখিনিতে কৰোঁ, কিন্তু কি কৰিব চাওক। গোটেই পানী হৈ গ'ল, ভিডিঅ' এটা কৰিবও নোৱাৰি। যি কি নহওক এবাৰ গাটো ধুই লওঁ। বিশেষকৈ সদায় গা ধুই থকা জেগাত এবাৰ গাটো নুধুলে মনটো ভাল নালাগে। সেইকাৰণে গাটো এবাৰ ধুই লওঁ। ধুই লৈছোঁ দেই গাটো এবাৰ। Oh my God. বহুত জোৰ দিবলগীয়া হৈছে গাইজ, বহুত জোৰ দেই, পানীৰ জোৰ বহুত। ইয়াৰ চাওক, এটা ঘৰ ধ্বংস কৰি দিব পাৰে, কিমান জোৰ পানী চাওক। এটা মানুহে পানীৰ লগত একো যুদ্ধ কৰিবই নোৱাৰে, পানীৰ জোৰটো বহুত বেছি। চাওক এয়া গাইজ, মই এবাৰ দেখাই দিছোঁ। আগফালে যাবই নোৱাৰি চাওক, ইমান জোৰ নহয় পানী, যাবই নোৱাৰি আগফালে চাওক। ইয়ালৈ যায় দেখিছে চাওক। পানীৰ লগত মানে সেইকাৰণে খেল নেখেলিব কেতিয়াও। আপোনালোকক জনাইছোঁ, সৰু ল'ৰা ছোৱালীবিলাকে কেতিয়াও পানীৰ লগত খেল কৰিব নালাগে। কিছুমানে ধৰি লওক এই নাৱতে ভূৰ বনায়, ভূৰ মানে কলগছৰ নাও যে বনায়, ভূৰ বনায়, এইবিলাক খেলিব নালাগে। খেলিব লাগে মানে ডাঙৰ মানুহ থাকিব লাগে, সদায় লগত থাকিব লাগে, তেতিয়া অলপ ফূৰ্তি ধেমালি কৰিব লাগে একচুৱেলি। খালি এনেকৈ মানে অকলশৰীয়াকৈ কেতিয়াও নকৰিব। এইটো মই বিশেষ আপোনালোকক ট্ৰায়েল এটাই দেখালোঁ, কাৰণ পানীৰ জোৰটো বহুত বেলেগ। এইটো আপোনালোকে খালি মনত ৰাখিব, এইটো খেল কেতিয়াও কৰিব নালাগে পানীৰ লগত। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। এয়া চাওক, আৰু এবাৰ দেখাই দিছোঁ চাওক। চাওক পানীৰ জোৰটো চাওক, আগবাঢ়িবই নোৱাৰে। ইমান সাধাৰণ সৰু এটা জানতে ইমান জোৰ হৈছে চাওক। ইমান জোৰ ধৰে চাওক, আগলৈ যাবই নোৱাৰি। ইমান সৰু এটা জানতে ইমান জোৰ, পানীৰ জোৰ বেছি। এখন যদি বিশাল নৈত কিমান জোৰ হ'ব আপোনালোকে এনেই অনুমান কৰকচোন বাৰু। বিশেষ একো নকওঁ, ভিডিঅ'টো আপোনালোকক এইটো কাৰণে জনালোঁ। কিছুমান মানে ল'ৰা ছোৱালীয়ে ধৰি লওক পানীৰ লগত বানপানী আহিলে ধেমালি কৰে, এইটো বিশেষকৈ বহুত বেয়া কথা একচুৱেলি। সেইটো কাৰণে আপোনালোকক জনালোঁ ভিডিঅ'টোৰ মাধ্যমে। যদি আপোনালোকে যদি কিবা বেয়া পাইছে বা কিবা এটা মই ভুলকৈ কৈছোঁ মোক জনাব বিশেষকৈ।
বেছি কথা নকওঁ, আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টো বনাই দিছোঁ। পানীৰ লগত কেতিয়াও খেল নকৰিব। এইটো মানে বহুত ভয়ংকৰ কথা, ভয়ংকৰ মানে বহুত নিজৰে ক্ষতি হ'ব। বিশেষকৈ এই পানীৰ লগত ধেমালি কৰিব নালাগে, খেল ধেমালি ভাল নহয় একচুৱেলি। সেইটোৱে ক'লোঁ আপোনালোকৰ আগত। আজি এইটোৱে ভিডিঅ' এটা বনালোঁ আপোনালোকক দেখুৱালোঁ পানী কিমান জোৰ একচুৱেলি। চব এতিয়াও দেখালোঁ, উটুৱাই লৈ যাব পানী। এয়া চব বেছি নকওঁ, এইটোৱে ক'লোঁ আপোনালোকৰ আগত। আকৌ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।